আপোনাৰ ভিডিঅ'ত ভিউজ অহা নাই আপোনাৰ মনটো দুখ লাগিছে হয়নে মই এনেকুৱা ধৰণৰ 6টা টিপছ আজি মই আপোনালোকক দিম আপোনালোক সাকসেস হ'ব হে টিপছ গিটা যদি আখৰে আখৰে পালন কৰে নমস্কাৰ টিপছ অফ মিডুললৈ স্বাগতম জনাইছো অন্যটা ভিডিঅ'লৈ আজি মই কৈছো এই 6টা টিপছ কি আপোনালোকে একদম ভালকৈ মনত ৰাখিব এটা টিপছও আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টোৰ শেষলৈকে চাওক তেতিয়া বুজি পাব আপুনি আপোনাৰ চেনেলটোত কি কথা মন দি থাকিলে আপোনাৰ ভিউজ আহিব এইগিটা কথা আপুনি আখৰে আখৰে পালন কৰিলে আপোনাৰ ভিউজ আহিব প্ৰথম কথা হল আপুনি যেতিয়া ভিডিঅ'টা ক্ৰিয়েট কৰিব আপুনি বনাব এডিটিং কৰি হেক কৰিলে হেক কৰাৰ পিছত আপুনি আপোনাৰ ভিডিঅ'টো বাৰে বাৰে চাব কিবা ভুল হৈছে নেকি বা আপোনাৰ ভাল লাগিছে না নাই নে তাতকৈও আৰু ভালকে আমি উপস্থাপন কৰিব পাৰিলু হলে ভিডিঅ'টোত হে বিষয় বস্তুটো আপোনাৰ যদি হেতু ভাল লগা নাই আপুনি আকৌ নতুনকে ক্ৰিয়েট কৰক যদি সুবিধা আছে বা কৰিব পৰা ব্যৱস্থা আছে হে ভিডিঅ'টো নতুনকে এডিটিং কৰক নতুনকে ক্ৰিয়েট কৰক যেটো আপুনি সুখী হ'ব আপুনি চাই ভাল পাব এবাৰ বুলে মোৰ ভাল হৈছে দেই এটো ভিডিঅ' মানে মই এটো কথা ক'বলৈ গৈছো যেটো ভিডিঅ' আপুনি চাই সুখী হ'ব হে ভিডিঅ'টোৱে আৰু 10 জনে বা 100 জনে চাই সুখী হ'ব আটাইতকে নিজৰ ভিডিঅ'টোত নিজে ভুলবোৰ ধৰিব পাৰি খুব ভালকৈ গতিকে যেতিয়া আপুনি ভুলবোৰ আপুনি নিজে ধৰিব পাৰিব ভিডিঅ'টোত এইখিনিত মোৰ ভুল ৰৈ গল নেকি আপুনি আকৌ ৰি এডিট কৰিলে বা আপুনি শুট কৰিলে আপোনাৰ ভিডিঅ'টো নিখুঁত হৈ গৈ থাকিব আৰু নিখুঁত হৈ গৈ থকাৰ লগে লগে ভিডিঅ'টো ধুনীয়া হৈ পৰিব আপুনি তেতিয়া হে ভিডিঅ'টো চাই যদি অতিকে সুখী হয় বোলে এটো আৰু ভাল ভিডিঅ' হৈ গল তেনেহলে মোৰ ক'বলগীয়া নাই আপোনাৰ যদি ভাল লাগিছে নহয় তেনেহলে আপুনি আৰু 10 জন বা 100 জনক ভাল লগাব পাৰিব এই কথাটোৱে মই ক'বলৈ গৈছো যেতিয়া আপোনাৰ এটা ভিডিঅ' ভাল লাগি উঠে বনাই এটা অৱশেষত তেতিয়া আপুনি হে ভিডিঅ'টো আপুনি আপলোড কৰক আপোনাৰ ইউটিউব চেনেলত তেতিয়াই 100 জনে আপোনাৰ হে ভিডিঅ'টো ভাল পাব আৰু দ্বিতীয় টিপছটো হৈছে আপুনি আপোনাৰ চেনেলৰ টপিকৰ পৰা আঁতৰি নাযাব আপোনাৰ চেনেলৰ টপিক যেটো ৰেচিপিয়ে হোক বা ব্লগিংয়ে হোক বা আপুনি স্পৰ্টছে হোক এনেকুৱা ধৰণৰ যদি হৈছে আপুনি নিজৰ টপিকৰ পৰা আঁতৰি নাযাব নিজৰ টপিকত থাকি আপুনি কন্টেন্টবোৰ বনাবলৈ যত্ন কৰিব নিজৰ টপিকটো ধৰিহে আপুনি আগবাঢ়িব নিজৰ টপিকটো যদি আপুনি পাহৰি বেলেগৰ ভিডিঅ' চাই বুলি আমুক টপিকটোত বহুত ভিউজ আহিছে হেতু টপিকৰ ওপৰত মই এটা ভিডিঅ' বনাই দিও আপোনাৰ চেনেলটোৰ লগত ৰিলেশন নাই ধৰক হেতু টপিক ৰিলেশন থাকিলে আপুনি বনাক ক'বলগীয়া একো নাই যদি ৰিলেশন নাই তেনেকুৱা ধৰণৰ আপুনি বনাই দিলে হ'ব কি আপোনাৰ যিসকল সাবস্ক্ৰাইবাৰ থাকিব আপোনাৰ যিসকল ভিউৱাৰ্ছ থাকিব তেওঁবিলাকে হে ভিডিঅ'টো নেচাব পাৰে আৰু আপোনাৰ ভিউজ কম আহিব আপুনি দুখিত হ'ব গতিকে আপুনি দুখি হোৱাটো কিয় কৰিব লাগিছে বা সাবস্ক্ৰাইবাৰ সকলক দুখ দিয়াটো কিয় কৰিব লাগিছে গতিকে আপুনি নিজৰ টপিকত থাকি ভিডিঅ' কন্টেন্ট আপুনি বনাই যাওক আপোনাৰ ভিউজ আহিব এটো আছিল 2 নম্বৰ আৰু 3 নম্বৰটো হৈছে আপুনি এটা কথা লক্ষ্য কৰিব আপোনাৰ যেটো টপিকৰ ওপৰত আপুনি ভিডিঅ' বনাব হে টপিকটোৰ ওপৰত ইউটিউবত আগতে অলৰেডি ভিডিঅ' বনাই থৈছে ধৰি লওক আপুনি ধৰক কোনোবা এটা ব্লগিংটোৱে মই সাপোজ ধৰি লৈছো আপুনি ধৰক কাজিৰঙা ফুৰিবলৈ গৈছে কাজিৰঙাৰ ওপৰত অজস্ৰ ভিডিঅ' আছে আমাৰ ইউটিউব চেনেলত কিন্তু আপুনিওটো আজি বনাব লাগিব কাজিৰঙাৰ ওপৰত আপুনি কেনেকৈ বনাব আপুনি এটা বস্তু লক্ষ্য কৰি লব যে কাজিৰঙাৰ ওপৰত কি ভিডিঅ' আছে আৰু তেওঁলোকৰ ভিডিঅ'ৰ লেংথটো কিমান দীঘলকে বনাইছে সাপোজ প্ৰায়খিনি মানুহে 11 মিনিটকে বনাইছে বুলি ধৰি ললো আৰু তেওঁলোকৰ ভিউজবোৰ বহুত বেছি আছে 2-3টা 4টা ভিডিঅ'ত বহুত বেছি আছে লাখ ভিউজ তেতিয়া আপুনি কৰিব কি তেও 11 মিনিট বনাইছে তো আপোনাৰ হে কাজিৰঙা ফুৰিবলৈ যোৱা ভিডিঅ'টো আপুনি 15 মিনিটৰ বনাওক অৰ্থাৎ যেটোত আটাইতকৈ বেছি ভিউজ আহি আছে হে সাবজেক্টৰ ওপৰত আপুনি তেওতকে 4 মিনিট 5 মিনিট বেছি দীঘল ভিডিঅ' বনাওক আৰু আপোনাৰ হে সাবজেক্টটো তেওতকৈ আৰু ভালকৈ উপস্থাপন কৰিবলৈ আপুনি যত্ন কৰক যে কাজিৰঙাখন এনেকুৱা কাজিৰঙাৰ ইতিহাসৰ বিষয়ে কক কাজিৰঙাৰ বৰ্তমান ডেভেলপমেন্টৰ বিষয়ে কক কাজিৰঙাত হৈ থকা গড় হত্যাৰ বিষয়ে কক এনে ধৰণে আপুনি টপিকবোৰ টানি লৈ গৈ আপুনি আপোনাৰ ভিডিঅ'টো সেই 11 মিনিটতকৈ আপুনি দীঘল কৰক কথাটো গম পাইছেনে তেতিয়া হ'ব কি আপুনি চাৰ্জত আহিব যেটো পপুলাৰ ভিডিঅ' হৈ আছে 11 মিনিটৰ 2 লাখ ভিউজ আহি আছে আপুনি যেতিয়া এটা দীঘল ভিডিঅ' বনাই দিব ইউটিউবেও হেতু ৰিকমেন্ড কৰে যে এই ভিডিঅ'টো দীঘল আৰু এটোত কিবা এটা ইনফৰমেশন আছে গতিকে কোনোবাই যদি 5 মিনিটৰ ভিডিঅ' এটা বনাই 2 লাখ ভিউজ পাই থৈছে সাপোজ মই কথাটো কৈছো তেনেহলে হেতু টপিকৰ ওপৰত আপুনিও ভিডিঅ' বনাওক কিন্তু আপুনি 5 মিনিটৰ ঠাইত 8 মিনিট বনাওক
আৰু বিষয়টো ভালকৈ আপুনি উপস্থাপন কৰক এটো এটা 3 নম্বৰ টিপস মই আপোনালোকক দিছো এটা 4 নম্বৰ টিপসটো আপোনালোকক দিছো আপোনালোকে থাম্বনেলত ক্লিকবেট কৰক ক্লিকবেট কি মই আগতে আপোনালোকক ভিডিও বনাই থৈছো ক্লিকবেট চাই লব যি সকলে বুজি পোৱা নাই ক্লিকবেটত আপোনালোকে সাসপেন্স ক্ৰিয়েট কৰক ভিডিও টাইটেল আৰু থাম্বনেল এই দুইটা বস্তু বৰ গুৰুত্বপূৰ্ণ ভিডিও টাইটেলৰ জৰিয়তেও ভিউজ আহে আৰু থাম্বনেলৰ জৰিয়তেও ভিউজ আহে গতিকে মই কৈছো ভিডিও টাইটেল আৰু আপুনি থাম্বনেলত সাসপেন্স ক্ৰিয়েট কৰক সাসপেন্সটো ক্ৰিয়েট যদি কৰিব পাৰে যিজন ভিউৱাৰ্ছ আহিব তেওঁ ক্লিক কৰিবলৈ বাধ্য হ'ব এনেকুৱা এটা কথাও মই আপোনালোকক কোৱা নাই যে ভিডিওটোৰ পৰা বহু দূৰ আঁতৰি আপুনি মিছাকে থাম্বনেলখন লগাই দিব বা ভিডিও টাইটেলটো লগাব হেতু কিতেও নকৰিব তাৰ লগত সংগতি ৰাখি ভিডিও টাইটেলটো ক্ৰিয়েট কৰক আৰু থাম্বনেলখন ক্ৰিয়েট কৰক কিন্তু তাত সাসপেন্স দিবলৈ যত্ন কৰিব যেটো সাসপেন্সৰ দ্বাৰা ভিউৱাৰজনে ক্লিক কৰিবলৈ বাধ্য হৈ পৰে এ আছিল 4 নম্বৰ টিপস এতিয়া 5 নম্বৰ টিপসটোলে আহো কিছুমান ভাইৰেল টপিক থাকে যেনেকৈ ট্ৰেন্ডিং টপিক থাকে ঠিক তেনেকৈ হে ট্ৰেন্ডিং টপিকটো আপোনালোকে ধৰিবলৈ যত্ন কৰিব যদি আপোনাৰ চেনেলটোৰ ক্যাটাগৰী ওয়াইজত পৰি যায় আপুনি কৰিব কি সেই ভিডিওটো আপুনি ভালকৈ চাব যেটো ভাইৰেল হৈছে ভিডিও বা ট্ৰেন্ডিংত আছে যেটো ভিডিও আনে বনাই দিলে ধৰিলক ভিডিও ইউটিউব চেনেলত কিন্তু সেই ভিডিওটোকে আপুনি চাই সেই ভিডিওটোৰ ওপৰত আপুনি ক্ৰিয়েট কৰিবলৈ যত্ন কৰক আপোনাৰ নিজস্বভাৱে নিজস্বতা দি ট্ৰেন্ডিং টপিকবোৰ আপুনি ধৰক আৰু ট্ৰেন্ডিং টপিকৰ দ্বাৰা আপোনাৰ চেনেলটো ভাইৰেল হ'ব পাৰে আপোনাৰ ভিডিওটো ভাইৰেল হ'ব পাৰে কিন্তু তেখেতৰ দৰে আপুনি বনাওক কিন্তু তেখেততকে আৰু কিবা পাৰিলে ইনফৰমেশন দিবলৈ যত্ন কৰক অলপ নিজাববিয়াকে আপুনি ভিডিওটো তৈয়াৰ কৰিবলৈ যত্ন কৰক আপুনি সাকসেস হ'ব এয়া আছিল 5 নম্বৰ আৰু 6 নম্বৰটো হৈছে কি এটো এটা মোস্ট ইম্পৰ্টেন্ট 6 নম্বৰটো হৈছে আপুনি কোলাবৰেচন কৰক কোলাবৰেচন মানে হৈছে সহযোগিতা ইজন ইউটিউবাৰে হিজন ইউটিউবাৰৰ লগত যেটো সহযোগিতা ধৰক সাপোজ এতিয়া মই আপোনালোকক কোলাবৰেচনৰ কথা প্ৰায় ভিডিওত কৈ আছো আপোনালোকে কোলাবৰেচনটো কৰিব পাৰে এটোৰ দ্বাৰা হয় কি মোৰ যি সকল সাবস্ক্ৰাইবাৰ আছে তেওবলাকে আপোনাক দেখি পালে আপোনাৰ চেনেলৰ লিংকটো মই তলত দি দিলো আৰু তাৰ দ্বাৰা গৈ আপোনাৰ চেনেলত তেখেত সকল সোমালে যদি আপোনাক ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰ চাব আগলৈ আৰু হে তাৰে কিবা এটা অংশ যদি আপোনাৰ চেনেলটোত মোৰ এটা ভিডিও আপুনি দি দিলে যেটো আমি কোলাবৰেচন কৰিম আপোনাৰ চেনেলত মোক দেখিলে আৰু আপুনি মোৰ চেনেলৰ লিংকটো আপোনাৰ ডেসক্ৰিপচনত লগাই দিলে আপোনাৰ যিখিনি সাবস্ক্ৰাইবাৰ আছে হেখিনি আহি মোৰ চেনেল পালেহি এতিয়া এই সহযোগিতাটোৰ দ্বাৰা এই কোলাবৰেচনটোৰ দ্বাৰা আপুনিও লাভান্বিত হল আৰু ময়ো হলো এটোৱে হৈছে কোলাবৰেচন বুলি কয় ইজনে ইজনৰ লগত কৰা সহযোগিতাটোৱে হৈছে কোলাবৰেচন ইয়াৰ দ্বাৰা চেনেলটো গ্ৰোথ কৰিবলৈ সহজ হয় আৰু বহুত ফল ধৰে পিছলে যিবোৰ ইন্টাৰেষ্টেড ব্যক্তি থাকে চেনেলটো যদি তেখেতে ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰি হে চেনেলটোৰ পৰা তেও উপকৃত হয় আৰু ইউটিউবাৰ জনো উপকৃত হয় মুঠৰ ওপৰত কোলাবৰেচনৰ দ্বাৰাও আপুনি আপোনাৰ ভিউ জানিব পাৰে আপোনালোকক আজি মই 6টা টিপস দিলো এই 6টা টিপস যদি আপোনালোকে আখৰে আখৰে পালন কৰিব পাৰে তেনেহলে আপোনালোকৰ চেনেলত ভিউজ অহাটো অনিবাৰ্য তেনেহলে ভিডিওটো বেছি দীঘলীয়া নকৰো আজিলৈ ইমানতে হামৰো অন্যটা দিনত অন্যটা ভিডিওলৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ